600 টকাত বিক্ৰী হৈ থকা ধান আজি 2 বছৰত 2100 টকালৈকে বৃদ্ধি পালে। এতিয়া চৰকাৰেও ধান নোপোৱা হৈছে, কাৰণ মিলৰ মালিকবিলাকে চৰকাৰে যদি 2100 দিয়ে, মিলৰ মালিকে 2300 টকা দিয়া আৰম্ভ কৰিছে। অৰ্থাৎ চৰকাৰে ইণ্টাৰফেয়াৰ কৰাৰ লগে লগে বজাৰে দাম বৃদ্ধি কৰিবৰ বাবে বাধ্য হৈছে। আজি ধানত আমি দেখিছো যে আমি যথেষ্টখিনি কৃষকক আমি সহায় কৰিব পাৰিছো। অহা বছৰৰ পৰা আমি দুগ্ধ পালকসকলক প্ৰতি লিটাৰ গাখীৰ যি সমবায় ভিত্তিত উৎপাদন হয়, তাৰ বিপৰীতে আমি প্ৰতি লিটাৰত আপোনালোকক 5 টকাকৈ আমি ৰাজসাহায্য দিম। আজি যদি পুৰবীয়ে 1 লাখ লিটাৰ গাখীৰ ডেইলি আপোনালোকৰ পৰা সংগ্ৰহ কৰে, পুৰবী বুলি নহয় বাকী সমবায়সকলেও সিমান লাখ লিটাৰ গাখীৰৰ পৰিৱৰ্তে আমি আপোনালোকক 5 টকাকৈ এটা অতিৰিক্ত দিম। আমি অকণমান কথা বতৰা পাতি আছো যে আমি 5 টকা কেতিয়াবা বেছিকৈ দিলে এওঁলোকে আকৌ 5 টকা কমাই দিলে কথাটো একো নাথাকিব। গতিকে তেখেতসকলে সমবায় দিয়া মূল্যটো মেইনটেইন হোৱাৰ পিছত আমি 5 টকা আপোনালোকক এক্সট্ৰাকৈ দিব খুজিছো। এইটো এটা আমাৰ কোম্পানীটোৰ লক্ষ্য। মিল্ক প্ৰসেসিং ইউনিট নাথাকিলে লুজ মিল্ক বিক্ৰী কৰি আমি বহুত আগুৱাই যাব নোৱাৰো।